Hi guys, welcome back to my YouTube channel. তো কেনে আছে আপোনালোক সকলো আৰু আজি বহুত দিনৰ মূৰত মই আকৌ এটা ব্লগ লৈ আহিছোঁ এণ্ড আজি হৈছে 24th of January এণ্ড মই গৈ আছোঁ এখন বিয়ালৈ মই মা দেউতা তো কাৰ বিয়ালৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক তেতিয়া গম পাব এণ্ড এতিয়ালৈকে মই ৰেডিয়ে হোৱা নাই মোৰ লাইক লেট হৈ গৈছে যাবলৈ কাৰণ আমি বহুত দূৰলৈ যাব আছে বহুত দূৰলৈ নহয় কিন্তু অলপ দূৰ আছে আমাৰ ঘৰৰ পৰা চ' মই পটাপট ওলাই লওঁ দেন মই আপোনালোকক ক'ম যে আমি কাৰ বিয়ালৈ গৈ আছোঁ So guys, ইয়াতে মই সকলো ৰেডি মই আপোনালোকক মই আউটফিটটো দেখাম এণ্ড এতিয়া আমি যাম এণ্ড আমি বহুত লেট হৈ গ'লোঁ একচুৱেলি চ' এতিয়া যাব ওলাইছোঁ আৰু এণ্ড ক'লৈ গৈ আছোঁ আপোনালোকক মই জনাম চ' ভিডিঅ'টো চাই থকা আগলৈকে এযোৰ হৈছে মোৰ আউটফিট কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এণ্ড এতিয়া আমি গৈ আছোঁ ইয়াতে আমাৰ ইয়াৰ ৰাগিনী কিবা এটা কৈ দিয়া দুহিতাৰ মালাৰ মাক এইফালে আমাৰ ৰাগিনী কিবা এটা কৈ দিয়া অলকা ৰাগিনী এইফালে আমাৰ ইয়াৰ মা বিজি হৈ আছে অলপমান ভেৰি বিজি শিল্পী বা পল্লৱী বা কিবা এটা কৈ দিয়া অলকা ৰাগিনী ভিডিঅ' কৰিছোঁ মই গমেই মাৰিছিলোঁ আমি আজি অলকা ৰাগিনীৰ সকলো টিম আহি গৈছোঁ একেবাৰে আৰু লগত স্ক্ৰিপ্ট ৰাইটাৰ এইফালে নহয় দুগীতৰ মোৰ মাও আহিছে দেই এইফালে আমাৰ এয়া মাক জীয়েক আমাৰ এইফালে কিন্তু উপায় নাই কমকৈ আহি আছে এই ধৰক মই কৈ আছোঁ অঁ চবেই কৈ থাকে যে দুগীতা কিয় লিখেছেনে এইগৰাকী একচুৱেলি এতিয়াতো ষ্টৰি কোনেও ভুল নুবুজিব তাই বহুত ধুনীয়া লিখে আৰু দুগীতাৰ পিছত এতিয়া অলপ পঞ্চামী দেখোন খাব লাগিব ধুনীয়া লাগিছে একদম
চ' গাইজ এইটোৱে আছিলে মোৰ আজিৰ ভিডিঅ' এণ্ড কালি মোৰ আহি পোৱা বহুত দেৰি হৈ গ'ল লাইক 12:30 এটা বাজিলে চ' সেইকাৰণে কালি মই ভিডিঅ'টো এণ্ড নকৰিলোঁ আজি কৰিছোঁ এণ্ড আমি বহুত বেছি এনজয় কৰিলোঁ তাত গৈ পেলাই বহুত ভাল লাগিলে চবকে লগ পালোঁ পল্লৱী বা নয়ন বা লাইক চবকে বহুত ভাল লাগিলে তো আগলৈও এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব এণ্ড মোক ইনষ্টাত ফ'ল' কৰিবলৈ নাপাহৰিব চ' চি ইউ অল ইন দ্য নেক্সট ভিডিঅ' বাই বাই লাভ ইউ অল